আজি বহুদিন হ'ল তাইৰ মাতষাৰ নুশুনা। আজিকালি বৰ বেছি কথা বতৰা নহয়, কিন্তু কোনো গোপন কথাও নাই তাহাঁতৰ মাজত। দৈনিক ব্যস্ততাৰ অন্ততো এটা খবৰ ল'বৰ সময় নাইনে তাৰ? ৰহস্যময় হৃদয়খন এবাৰ জুমি চাব পৰা হ'লে। কাৰোবাৰ প্ৰিয়জন হৈও আজিলৈ মনৰ উত্তৰ বুজি নোপোৱাটো তাইৰ বাবে কম লাজৰ কথা নে? বহু দিনৰ মূৰত হঠাতে তাইলৈ মেছেজ আহে, ঐ ছোৱালী, কি কৰিছা? খবৰ নাই যে? খং কৰিছা? অভিমান কৰিছা মোক? কিছু সময় অভিমান কৰি তাই উত্তৰত কয়, ভালেই আছোঁ। কেতিয়াবা আধা তোলা ফটোখন তাইলৈ পুনৰ পঠিয়াই দি কয়, দুয়ো কাষে আধা পকাই চুলিখিনি এনেকৈ মেলি ৰাখিবা, দুচকুত খানিবা পাতলকৈ কাজল, নিচিকীয়া হাঁহিটি ওঠত জিলিকাই ৰাখিবা। তাই আচৰিত হৈ কেতিয়াবা তালৈ সুধি দিয়ে, আপুনি কিয় বাৰু মোক বিশেষ অনুভৱ কৰায়? উত্তৰত সি একো নকয়, মাথো কয়, ভালকৈ থাকিবা। তাই মনতে ভাবে, সাঁথৰৰ দৰে কিয় বাৰু আপুনি? তাই বিচৰা সঠিক উত্তৰ নাপায় বাবে চাগে বুজি নাপায় অপ্ৰকাশিত শব্দৰ মৌন উঠাৰ ভাষাবোৰ। অভিমান কৰি ৰৈ থাকে তাই এটি ফোন কল অহাৰ অপেক্ষাত। এটা ফোন বা মেছেজৰ অপেক্ষাতে শেষ হয় দিনটোৰ সমাপ্তি। এৰা ভাল লগাজনৰ ভাল লগা কথাবোৰে জানো অভিমান নহয়? থাকক দিয়া, অভিমানবোৰ এনেদৰে ভাল লগা উশাহবোৰৰ মাজত বিলীন হয়। বুকুত কঢ়িয়াই লৈ ফুৰিব পাৰিম ভাল লগা স্মৃতিবোৰ। বৈ থাকক উশাহবোৰ এনেদৰে নৰ সুতৰ দৰে, আপুনিজনৰ নামত মই আৰু মইজনৰ নামত আপুনি।